সকলোকে স্বাগতম জনাইছো ফেসবুক পেজলৈ আৰু ইউটিউব চেনেললৈ যদি ফেসবুক পেজ চাই আছে ফলো কৰি দিব নাপাহৰিব যদি ইউটিউব চেনেল চাই আছে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজি এটা মই বহুত ধুনিয়া এটা ৰেমেডি দিব আহিলো আৰু বহুতে এইটো ৰেমেডি কৰি পিনি বহুত ভাল সুফল পাইছে বহুতৰ মানি ফ্লো হৈছে যেটো মানি কাক না লাগে পইচা কাক না লাগে আসলে হেতু কাৰণে মই ৰেমেডিটো আপোনালোকক দি দিব বিচাৰিছো আপোনালোকে যেহেতু মোৰ ফেসবুক পেজতো দেখি আছে মোৰ ইউটিউব চেনেলটো দেখি ডেইলি মই ভিডিও দিব চেষ্টা কৰি আছো আপোনালোকৰ সুবিধা হোৱাকৈ যেহেতু আপোনালোকে তুলসী গছ সকলোৰে ঘৰত আছে আপোনালোকে তুলসী গছ যদি নাই কাৰবাৰ আপোনালোকে ৰুব পাৰে আৰু তুলসী গছজোপা সদায় শুশ্ৰূষা কৰিব পানী দিব বা যাতে গ্ৰোথ হয় সোনকালে আপোনালোকে তুলসী গছজোপাক আৰু এটা কাম কৰিব পাৰে যেতিয়া পানী দিব গ্ৰোথ হ'ব যিমান গ্ৰোথ হ'ব আপোনালোকৰ হিমান মানি ফ্লো হ'ব আৰু আপোনালোকে তুলসী গছজোপাক আপোনালোকৰ যিবিলাক ড্ৰিমছ আছে কিমান পইচা লাগে আপোনালোকে তুলসী গছজোপাক লগত কথা পাতিব আপোনালোকে চাব আপোনালোকৰ মানি ফ্লো কেনেকুৱা হৈছে আপুনি কমেন্টত জনাব নাপাহৰিব আৰু এটা কাম কৰিব আপোনালোকে তুলসী অইল পায় মানে তুলসী অইল পায় তুলসী অইলটো এমেজনত পাই যাব বা যিকোনো ৱেবছাইটত পাই যাব আপোনালোকে বা দোকানত যদি পাই যায় আপোনালোকে সুধিব তুলসী এমেজনত পাই যাব নৰমালি এমেজনত পাই যায় আপোনালোকে এমেজনৰ পৰা অৰ্ডাৰ কৰি পিনি তুলসী গছবিলাক আপোনালোকে যিবিলাক দৰ্জাৰ চৌকাত আছে তাত আপোনালোকে দুই টোপাল ডেইলি আপোনালোকে দৰ্জাৰ চৌকাতত দিব পাৰে গুটেকিটা আপোনালোকৰ যিখিনি দৰ্জা আছে সকলো দৰ্জাৰ চৌকাতত দিব পাৰে আপোনালোকে আৰু চাব মানি ফ্লো হৈছে না আপোনালোকে ক'ব নাপাহৰিব বহুত এটা ভাল ৰেমেডিছ হয় যেহেতু তুলসী গছ আপোনালোকে গম পায় বহুত ভাল মানুহৰ ঘৰত থাকিব লাগে ফ্ৰণ্টত সকলোৱে ঘৰত থাকে চাগে আৰু যিসকলৰ আছে বা যিসকলে নাই সেইসকলৰ ৰুই পেনি হলেও শুশ্ৰূষা কৰিব নাপাহৰিব আৰু যিবিলাক ড্ৰিমছ আছে সেইবিলাক আপোনালোকে ডেইলি তুলসী গছজোপা ক'ব আৰু তুলসী গছজোপা যিমান গ্ৰোথ হৈ যাব আপোনালোকৰ মানি ফ্লো সিমান হ'ব আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব নাপাহৰিব কমেন্ট কৰিব নাপাহৰিব কেনেকুৱা পালে আৰু যদি ভাল পালে শেয়াৰ কৰি দিব নাপাহৰিব যদি ইউটিউবত চাইছে তেন্তে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ বাই বাই